खुलुमबाय बयखौबो आङो बे समाव मोनसे गोनांथार खौरां लानानै फैदों रायजोफोर खाम्फा बरगयारि बिथाङा बिपिएफ दोलोखौ नागारनानै बिजेपि दोलोआव जइन जासिगोन होननानै बे समाव खौरां मोननाय जादों रायजोफोर असमिया निउसावहाय मा बाथ्रा फोरमायदों नोंथांमोना बे भिडिअखौ जोबजासिम नायनानै लायोब्ला गासैबो बाथ्राखौ नोंथांमोना आबुङैनो मोनथिनानै लानो हागोन लोकसभा निर्वाचনৰ পাছৰে পৰা আসলতে আগ্ৰামা মহিলাৰ নেতৃত্বাধীন বিপিএফত ব্যাপক আমকালি ঘোষণা হৈছিল আৰু পাছত দেখা গ'ল যে লোকসভা নিৰ্বাচনৰ পাছৰে পৰা খাম্ফা বৰগয়াই যিগৰাকী আসলতে বিটিচি ডেপুটি চিফ আছিল আগ্ৰামা মহিলাৰ সৈতে সংঘাতৰ ঘোষণা হৈছে আৰু ফলত তেওঁ বিপিএফৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন হৈ আছিল আৰু শেহতীয়াকৈ তেওঁ বিজেপি আৰু ইউপিপিএলৰ শীৰ্ষ নেতৃত্বৰ সৈতে বাৰ্তালাপত মিলিত হৈছিল আৰু মুখ্যমন্ত্ৰীয়ে আজিৰ দিনটোত সেউজ সংকেত দিছে আৰু মুখ্যমন্ত্ৰীৰ সেউজ সংকেতৰ ভিত্তিত এটা দিন ঠিক কৰা হ'ব যে বিজেপিত তেওঁ ডিচেম্বৰৰ পহিলা সপ্তাহৰ ভিতৰতে তেওঁ আনুষ্ঠানিকভাৱে গুৱাহাটীত আয়োজিত এক অনুষ্ঠানত তেওঁ যোগদান কৰিব আনুষ্ঠানিকভাৱে বিজেপিত আৰু আমাৰ হাতত আন এটা খবৰ আছে সেইটো হ'ল যে বিজেপিয়ে 2025ত বিটিচি নিৰ্বাচনৰ বাবে যি ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা সেই ব্লুপ্ৰিণ্ট অনুসৰি প্ৰজেক্ট কৰা হ'ব বৰ্তমানৰ অসম বিধানসভাৰ অধ্যক্ষৰ দায়িত্বত থকা ডক্টৰ বিশ্বজিৎ দৈমাৰী বিজেপিৰ হৈ বিটিচি পৰিষদীয় নিৰ্বাচনত তেওঁক চিফ হিচাপে প্ৰজেক্ট কৰা হ'ব আৰু ডেপুটি চিফ হিচাপে প্ৰজেক্ট কৰা হ'ব নতুনকৈ বিজেপিত যোগদান কৰিবলগীয়া বিপিএফৰ নেতা খাম্ফা বৰগয়াই মানে বিজু কুমাৰ ডেকা এটা কথা স্পষ্ট যে বিজেপিয়ে আগ্ৰাসী ৰূপত আৰু এগ্ৰেছিভ ৰূপত আৰম্ভ কৰিছে তেওঁলোকৰ কাৰ্যসূচীবোৰ কাৰণ বিটিচি ইলেকশ্যন আহি আছে আৰু হাগ্ৰামাক এজনৰ পাছত আন এজন তেওঁৰ সংগীয়ে যেন এতিয়া সংগ ত্যাগ কৰি আছে ডেফিনেটলি বিগত পৰিষদীয় নিৰ্বাচনত তেওঁৰ হাতৰ পৰা যি ক্ষমতা গুচি যোৱাৰ পাছত এজনৰ পাছত আনজন তেওঁলোকৰ শীৰ্ষ নেতৃত্ব গৈছে চন্দন বৰ্মা পৰৱৰ্তী সময়ত যিগৰাকী 15 বছৰ মন্ত্ৰী আছিল যে সেইগৰাকী মন্ত্ৰী তেওঁ বিপিএফ ত্যাগ কৰি আগ্ৰামা মহিলাৰ সংঘ ত্যাগ কৰি পেলাই তেওঁ ইতিমধ্যে ইউপিপিএলত যোগদান কৰিছে আৰু খুব সম্ভৱতঃ 2024ৰ অসম বিধানসভাৰ নিৰ্বাচনত ইউপিপিএলৰ তৰফৰ পৰা তেওঁ প্ৰাৰ্থিত্ব লাভ কৰিব আৰু এই খাম্ফা বৰগয়াই যিগৰাকী আচলতে ডেপুটি চিফ আছিল আগ্ৰামা মহিলাৰ সোঁহাত স্বৰূপ আছিল আৰু বিটিচি উন্নয়নৰ আৰু সামগ্ৰিক চৰকাৰ চলোৱাৰ ক্ষেত্ৰত খাম্ফা বৰগয়াই যি অৰিহণা বিটিচিবাসী ৰাইজে জানে আগ্ৰামা মহিলাই যিখিনি কথা ক'ব নোৱাৰে সেইখিনি কথা দিল্লী দিছপুৰত নিয়াৰ ক্ষেত্ৰত কোৱাৰ ক্ষেত্ৰত এইগৰাকী খাম্ফা বৰগয়াইৰে বাকপটু এগৰাকী নেতাই কাম কৰিছিল আৰু সেইগৰাকী নেতা লোকসভা নিৰ্বাচনৰ সময়ত তেখেতবোৰ সংঘাতৰ ঘোষণা হৈছিল আৰু ফলশ্ৰুতিত তেওঁ দল ত্যাগ কৰি বিজেপিত যোগদানৰ বাবে চেষ্টা কৰিছিল ইউপিপিএলটো যোগদানৰ চেষ্টা কৰিছিল কিন্তু সৰ্বশেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁক বিজেপিত যোগদানৰ সেউজ সংকেত দিছে আৰু ডিচেম্বৰৰ পহিলা সপ্তাহৰ ভিতৰত কোনো এটা দিনত সম্ভৱতঃ তেওঁক বিজেপিত যোগদান কৰা হ'ব আৰু ডেপুটি চিফ হিচাপে প্ৰক্ষেপ কৰা হ'ব ধন্যবাদ বিজু কুমাৰ ডেকা